মই আব্দুল আৱাল দশমমান শ্ৰেণীৰ আৰবি ইলেক্টিভ অলপ আলোচনা কৰিব বিচাৰিছোঁ। 33 পৃষ্ঠাত আছে। পাঠটোৰ নাম হ'ল চাহেবিল কিতাব, 6ষ্ঠ অধ্যায়। 33 পৃষ্ঠাত ইয়াত আছে উদাহৰণৰ আৰ্হিত বিপৰীত অৰ্থবোধক শব্দবোৰ লিখা। এই ঘৰটোৰ মাজত যিবোৰ শব্দ আছে প্ৰতিটো শব্দৰ বিপৰীত শব্দ আছে। যেনেকৈ আছে খাইৰুন শ্ৰেষ্ঠ, শাৰুন নিকৃষ্ট, খাইৰুন শাৰুন। সেইদৰে গায়েবুন অনুপস্থিত, হাজিৰ উপস্থিত। তেনেকৈ আগত শব্দবোৰে হেৰি কৰিবা। ৰাইবুন সন্দেহ থকা, ইয়াকিনুন ইয়াত দি দিছে, ৰাইবুন ইয়াকিনুন, ৰাইবুনটো ইয়াত দি দিছে। ৰাইবুন সন্দেহ কৰা, ইয়াকিনুন বিশ্বাস কৰা। খাইৰুন শ্ৰেষ্ঠ, শাৰুন নিকৃষ্ট। গায়েবুন গাইব মানে অনুপস্থিত, হাজিৰ উপস্থিত। সোৱাল প্ৰশ্ন, জবাব উত্তৰ। নাফে লাভ কৰা, দায়ে লোকচান কৰা। গানিউন ধনী, ফাকিৰুন দুখীয়া। শাকিলুন এইটো চাকিলুন, চাকিলুন মানে চকিলা গধুৰ, আৰু খফিফা হ'ল পাতল। এই বিপৰীত শব্দবোৰ তোমালোকে ইয়াত তেনেকৈ সুন্দৰকৈ মিলাই লিখি পঢ়িবা। মই কৈ দিছোঁ, আৰু যদি পাৰা তোমালোকে এটা দুটা নোৱাৰিলে মোক সুধিবা। ধন্যবাদ।